মই দিব্য গগৈ আৰু মোৰ সৈতে আছে দেৱজিৎ ভূঞা। আমি এটা কনচেপ্টত কাম কৰি আছোঁ আৰু আপোনালোকে এই কনচেপ্টটো যদি য'তেই যেনেকৈ শুনিছে আপোনালোকে ইগন'ৰ নকৰিব, কাৰণ মই ইনফৰ্মেশ্যন দিছোঁ এইটো কাৰণে, কাৰণ মই ইয়াত ওতঃপ্ৰোতভাৱে জড়িত আৰু মোৰ লগত যিজন দেৱজিৎ ভূঞা আছে তেখেতো ওতঃপ্ৰোতভাৱে জড়িত। এই টেকন'লজিয়ে অল অভাৰ ৱৰ্ল্ডত আপুনি ভাবিব নোৱাৰাকৈ, কাৰণ আমাৰ নৰ্মেল জনসাধাৰণে সপোনতো ভাবিব নোৱাৰা এটা আৰ্নিং চ'ৰ্চ এটা দিছে, যিটো চ'ৰ্চত আমি কাম কৰি আছোঁ আৰু যিটো ফল পাইছোঁ। কিন্তু গোটেই জীৱনত কৰি থকা কামখিনি ইয়াত কেৱল এটা বছৰত বা ফুলফিল কৰিবৰ কাৰণে বা 2টা বছৰত ফুলফিল কৰিবৰ কাৰণে প্ৰতিজন ব্যক্তি সক্ষম হৈছে। গতিকে ইয়াত আমি এইটো কাৰণেই কাম কৰিব লাগে বুলি ভাবোঁ। আপুনি যদি স্বাধীনভাৱে জীৱনত কিবা কৰাৰ সপোন দেখিছিলে বা পথ বিচাৰি পোৱা নাছিলে, বহুতো জেগাত যদি আপুনি মুখ ঠেকেচা খাই ঘূৰি আহিছিলে বা ফেচ ভেলু যদি হানি হৈছিলে, তাত সেইটো হয় 100% কোম্পানীত আপুনি কাম কৰিছিলে বা 100% আপুনি প্ৰডাক্ট মাৰ্কেটিঙত আপুনি কাম কৰিছিলে, য'ত অকল মটিভেশ্যনেল চলে কিন্তু আৰ্নিং কম চলে। য'ত আপুনি কাম কৰিলে ধনী হয় কোম্পানী। মই সকলো কোম্পানীৰ কথা কোৱা নাই, সকলো কোম্পানীক ক'লে হয়তো জগৰ লাগিব, কিন্তু এইটো কাৰণে কৈছোঁ বহু কিছুমান কোম্পানী আছে তাত আপোনাৰ ধনী হয় কোম্পানীসকল, কিন্তু মটিভেশ্যনেলত সপোন দেখি থকা ব্যক্তিসকল জীৱনটো কিন্তু একেটা স্থলতে গৈ থাকে। কিন্তু ইয়াত ফৰ্চেছ যিটো কনচেপ্টত আমি কাম কৰি আছোঁ, তাত চাওক যিটো প্লেটফৰ্ম, আপুনি কিন্তু আপোনাৰ হকে কাম কৰা এটা বিজনেছ, যিটো মানে সমাজৰ হকে কাম কৰা বিজনেছ, কোনো কোম্পানীক বা কোনো মালিকক, কোনো MD CMDক ধনী কৰা প্ৰজেক্ট নহয়। কাৰণ আপুনি এটা কথা লক্ষ্য কৰিবলগীয়া হয় যে আমি কিছুমান ছিষ্টেমত কাম কৰিলে আমি এটা ভয় হয়, এটা সংশয় হয় যে আমি এই কোম্পানীটো কিমান দিন চলিব, এই প্ৰজেক্টটো বা কিমান দিন চলিব, কিমান দিন তিষ্ঠি থাকিব সমাজত, এনেকুৱা কিছুমান কথা আহি পৰে। কিন্তু ফৰ্চেছ যিটো প্ৰজেক্ট, আপুনি হয়তো মোবাইল ইউজ কৰিব জানে বা গুগলত আপুনি চাৰ্চ কৰিব জানে, ব্লকচেইন টেকন'লজি কি হয় এবাৰ চাৰ্চ কৰি চাওক, ডিচেণ্ট্ৰেলাইজ স্মাৰ্ট কণ্টেক্ট কি হয় এবাৰ আপুনি চাৰ্চ কৰি চাওক। আপুনি সেই বস্তুকেইটা যদি চাৰ্চ কৰি চায়, আপোনাৰ ফৰ্চেছৰ প্ৰতি থকা সংশয়, ভয় আপোনাৰ নাথাকিব মনত। কাৰণ এইটোত আমি কিন্তু ফৰ্চেছ বিজনেছ বুলিয়ে নহয়, এদিন আমি প্ৰত্যেকৰ ঘৰে ঘৰে এই কনচেপ্টটো ব্যৱহাৰ কৰিবৰ কাৰণে বাধ্য হ'ম। কাৰণ বৰ্তমান যিটো লেনদেন প্ৰক্ৰিয়া, আমি আইনাৰ ব্যৱহাৰ কৰি আছোঁ, ইণ্ডিয়ান মানি ব্যৱহাৰ কৰি আছোঁ, বা য'ত গুগল পে', ফোনপে', ATM কাৰ্ড ইত্যাদি আমি ব্যৱহাৰ কৰি আছোঁ। কিন্তু এটা জামানা, এনেকুৱা এটা জামানা আহিব য'ত আমাৰ ডিজিটেল মুদ্ৰাৰ জামানা হ'ব। তাত থাৰ্ড পাৰ্টি হিচাপে কোনো বেংক ব্যৱস্থা নাথাকিব, ক্ৰিপ্ট'কাৰেঞ্চি জামানা হ'ব। কিন্তু আমি পাকে প্ৰকাৰে অলৰেডি ক্ৰিপ্ট'কাৰেঞ্চি আমাৰ হাতত আছে, আৰু এই প্ৰজেক্টৰ জৰিয়তে আপুনি বিজনেছৰ উপৰিও ক্ৰিপ্ট'কাৰেঞ্চিত আপুনি ব্যৱহাৰ কৰাতকৈ লেনদেন কৰাত আপুনি এটা সোণালী সুযোগ গ্ৰহণ কৰিব। আৰু যিটো পদ্ধতিত আপুনি কাম কৰিলে কোনো বিদেশলৈ যাবলৈ প্ৰয়োজন নাই, ঘৰতে বহি আপুনি ডলাৰত কাম কৰা এটা অপৰচুনিটি পাব, কাৰণ এইটো ডলাৰ বেছ প্ৰজেক্ট। যিটো প্ৰজেক্টৰ নাম হৈছে ফৰ্চেছ BUSD, এটা ডিচেণ্ট্ৰেলাইজ স্মাৰ্ট কণ্টেক্ট ভেৰিফাইড এটা টেকন'লজি, যিটো ছিষ্টেম ক্ৰিয়েট কৰিছিলে ৰাছিয়াৰ এজন ছফ্টৱেৰ ডেভেলপাৰ, যিজনৰ নাম মিষ্টাৰ লাডু। সেইজন ব্যক্তিয়ে ছিষ্টেমটো ক্ৰিয়েট কৰাৰ পিছত তেখেতৰ ডিলিট এডিট কৰাৰ কোনো অধিকাৰ নাই, কাৰণ এডিট কৰিব, কাৰণ ব্লকচেইনত আপুনিও জানে যে এবাৰ ব্লকচেইনত আপলোড কৰাৰ পিছত কোনো ছিষ্টেমে সেই ছিষ্টেমটো ডিলিট এডিট কৰিব নোৱাৰে। উদাহৰণস্বৰূপে আপুনি নাম ল'ব পাৰে বিটকইনৰ নাম, যিটো বিটকইন 2009 চনৰ পৰা চলি আছে সুচাৰুৰূপে। কোনো চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা কোনো হিউমেন কণ্ট্ৰলে বন্ধ কৰিব পৰা নাই আৰু ফিউচাৰ বন্ধ কৰিব নোৱাৰে, কাৰণ বন্ধ কৰিবলৈ হ'লে পৃথিৱীৰ ইণ্টাৰনেট সেৱা বন্ধ কৰিব লাগিব। ঠিক তেনেকৈ আমাৰ ফৰ্চেছটো সেইদিনাহে বন্ধ হ'ব যিদিনা পৃথিৱীৰ পৰা ইণ্টাৰনেট সেৱা বন্ধ হ'ব। ইণ্টাৰনেট সেৱা কৰ্তন মানে ফৰ্চেছ বন্ধ, যিটো নেকি পচিবল নহয়। কাৰণ আমি ৰাতিপুৱাৰ পৰা গধূলিলৈ আজি তাৰিখত ইণ্টাৰনেটৰ ওপৰত ভিত্তি কৰি আমি গোটেই কামখিনি আমি সমাধান কৰোঁ। আপুনি যদি বেংকলৈ যায় ইণ্টাৰনেট, কাৰোবাক যদি ফোন কৰে ইণ্টাৰনেট, ফেচবুক হোৱাটছআপ যদি ব্যৱহাৰ কৰে ইণ্টাৰনেট, আপুনি যিকোনো ক্ষেত্ৰত আজি ইণ্টাৰনেটৰ ব্যৱহাৰ অপৰিহাৰ্য। সেইকাৰণে আপুনি অযথা সময় নষ্ট কৰি ফেচবুক যদি চলাই আছে বা হোৱাটছআপ ব্যৱহাৰ কৰি আছে, ইউটিউব ব্যৱহাৰ কৰি আছে, কেৱল সেইকেইটা মাধ্যম হিচাপে লৈ আপুনি এই প্ৰজেক্টটোত এটকা দুটকা নহয়, আপুনি কিন্তু ভাল এটা উপাৰ্জন কৰিব পাৰে। এটা জব অপৰচুনিটি যদি বিচাৰি আছে, আপোনাৰ কিন্তু এই প্লেটফৰ্মটো আপুনি যদি হাৰ্ডলি যদি লৈ কাম কৰে, আপুনি পুনৰ এটা জব বিচৰাৰ কোনো প্ৰয়োজনীয়তা নাহে। কাৰণ এই প্ৰজেক্টটোত আপোনাক শুনিলে আপুনি আচম্বিত হ'ব। যিটো প্ৰজেক্টত 15,000 3 বছৰত লাখপতিবাদী কৰোৰপতি হৈছে 15,000, য'ত আপোনাৰ লাখপতিৰ কোনো সীমা সংখ্যা নাই। ডেইলি বেচিছ আপোনাৰ লাখপতিৰ সৃষ্টি হয় ফৰ্চেছত। যিটো কনচেপ্ট অৱলম্বন কৰি গোটেই অল অভাৰ ৱৰ্ল্ডত এতিয়ালৈকে 13,56,000 প্লাছ কমিউনিটি ইয়াতে গ্ৰ'থ হৈছে। গতিকে এই কনচেপ্টত
মোৰ লগত যোনজন আছে দেৱজিৎ ভূঞা তেখেতে কম সময়ৰ ভিতৰত 1 লাখতকৈ অধিক ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু মই এই প্ৰজেক্টটোত ময়ো এনেকুৱা এটা উপাৰ্জন কৰিছোঁ আপুনি ক'লে বিশ্বাস নকৰিব গতিকে ইয়াত কোনো মিছা কথা ক'ব নোৱাৰে প্ৰত্যেকৰ আইডি প্ৰত্যেকে ভেৰিফাই কৰি চাব পাৰে কিন্তু ইয়াত কিয় কৰিব লাগে শুনক ফৰ্চেছ এইটো কাৰণেই কৰিব লাগে য'ত আপুনি ওনাৰ হিচাপে কাম কৰিব পাৰে ফৰ্চেছ এইটো কাৰণেই কৰিব লাগে য'ত আপুনি কোনোবা MD CMD COৰ তলত কাম কৰাৰ কোনো প্ৰয়োজনীয়তা নাই কোনো একাউণ্টত পইচা দিয়াৰ প্ৰয়োজনীয়তা নাই যে আপোনাৰ একাউণ্টত পইচা সোমাব পইচা লৈ কোনোবাই লুটি লৈ যাব গতিকে মালিক হিচাপে কাম কৰা এটা ছিষ্টেম ফৰ্চেছ এইটো কাৰণে কৰক আপুনি কাম কৰাৰ লগতে যোনে ছিষ্টেম আপোনাক দিছে তেখেতে কাম কৰিলেও আপোনাৰ ইয়াত 100% পইচা ডিষ্ট্ৰিবিউশ্যন হয় যদিহে সেইজন এক্টিভ পাৰ্চন হয় এটা কমিউনিটি বেছ প্লেটফৰ্ম ইয়াত আপুনি নিজেও টনকিয়াল হ'ব আপোনাৰ থ্ৰুৱেদি যোনখিনি মানুহ ইয়াতে কমিউনিটি গ্ৰ'থ হ'ব তেখেতলোক টনকিয়াল হ'ব আপোনাৰ যদি কোনো কোম্পানী ধনী নহয় জাষ্ট ইয়াত আপুনি ষ্ট্ৰং হ'ব আপোনাৰ কমিউনিটি ষ্ট্ৰং হ'ব আৰু ইয়াত কোনো প্ৰডাক্ট লৈ ঘৰে ঘৰে তেল চাবোন বেচাৰ কোনো ছিষ্টেম নাই এটা জেনেৰেশ্যন টু জেনেৰেশ্যন প্ৰজেক্ট এটা ব্লকচেইন বেছ প্ৰজেক্ট এটা এনেকুৱা এটা ছিষ্টেম আপুনি আধুনিক যুগত টেকন'লজিৰ সৈতে খাপ খোৱা এটা প্ৰজেক্ট গতিকে আপুনি কাম কৰক যদি আপুনি ফৰ্চেছৰ ৰিলেটেড আৰু ইনফৰমেশ্যন জানিব বিচাৰে আপুনি মোক যোগাযোগ কৰিব পাৰে মোৰ ডিছক্ৰিপশ্যনত আপোনাৰ মোৰ মোবাইল নম্বৰ দিয়া হৈছে আৰু মই আপোনাক কথা দিছোঁ যে আপোনাক A to Z এই প্ৰজেক্টটোত কেনেকৈ আগবাঢ়িব লাগে সম্পূৰ্ণ তথ্য আৰু সম্পূৰ্ণ সহায় কৰাত মই নিশ্চয় আপোনাক ছিষ্টেমটো আপুনি মোক কল কৰক মই আপোনাক সহায় কৰিম ধন্যবাদ জয় ফৰছাছ